ইমান জোৰে যে হাগা লাগছে ক'ত যে হাগুং আৰু কাঠল গিলাও খাইছোং থাকিবাই নাপাওঁ আৰু পেটটা ইমান কুৰকুৰাব লাগছে ইদিও হাগবা নৰং ইদিও মানুহগিলা আলি পাছ কাটি আছে ইদি ধান ৰুই আছে ক'ত যে হাগুং সেইফালে ঠগাই কিনে কিবা কৰিব লাগিব যাওঁ আটটা বাজাৰ পৰা ধান ৰুই আছো হাজিৰা কৰি আছো একেবাৰে বাগাই ভাজি আৰু পানী ফেৰি গেল মোক খাও নানে কিছু নানে মাহাজনীও বা অংকাই হয় বুঝলি আমি শুনে মতাই মাহাজনটা শিখলে কেলা হে সানে চেহরা মান বেলা দুপুর করে হে ইমান বেলা হল এলো মাহাজন কোনো খবরই নাই কোনো খাও নানে কিছু নানে ভোকো লাগিল এনেকা হলে মুই আৰু ইয়াত নাথাকো আৰু এনেকা বেলা বেলা ঘূৰি আনিলে আৰু এই মাহাজনৰ ঘৰত লৈ নাথাকো আৰু কি কাৰণে কামলে নাপায় মাহাজনীটা কোৱাৰ লগে লগে আহিয়ে পাল কিবা কলে শুনাই পালো বিয়া কথা কলি দেৰিয়ে হ'ল আজিহে আৰু আহিব লগা হ'ল না গোষ্ঠীগিলা কম বেয়া পাই আছিল মই পথাৰৰ কাম কৰা মানুহগিলা আইসকল বাইসকল হেৰা আনি পালো চাহপা দেৰি হ'ল আজি বেয়া নাপাবি আৰু বাপৰা ভুকিয়ে আছে একো নহয় খাবি খুৰা চাহ ল দে দেৰি হ'ল আজি বেয়া নাপাবি দে গোষ্ঠী আহি পাল আৰু তাৰ কাৰণে দেৰি হ'ল মোৰ আজি আহাটা দে বিস্কুট গিলা নিজে নিজে লৈ খা আৰু খং উঠি গেল মোৰ পথাৰত চাহ ভাত দিবা যাব লাগে গুৰি নিচিনা কলো তামাকে থুই সিনা আৰু আহিলো আজিহে দেৰি হ'ল না বেয়া নাপাবি আৰু দে আইমা গিলা ঠাণ্ডা খা চাহ খা তাই কি খাবা ইচ্ছা খাই দে সিনা সোনকালে করবি আর কি দে মোৰ গুচি আহিছে আজি মই তোমাৰ লগত কাম কৰিবা নাপাম গুচি আহিছে না গুচি খানা কলম না সমাধা কৰিব লাগে একদিনও নাহা গুচি আজিহে আহিছে হ'ব দে আমি বেয়া নাই পাওঁ আমি আৰু ইমান ৰাতিপুৱাৰ পৰা কৰি থকা একেবাৰে পানীও নাই গৰমো লাগে মানে খং আৰু উঠি আছো আমি উঠা নহয় এইখিনি আনিছে চাহ বিস্কুট ক'ত পেট ভৰিব আনিব লাগে চকৰা ভাত আনিছে ঠাণ্ডা হলো মানুহ ক'ত পেট ভৰে ধান ৰুবা দিছো না মোবাইল ফোন কৰিবা চোন তোমাক হাজিৰা কাটিম পথাৰ পৰা ধান ৰু মই ধান ৰুম দে অলপমান ধান ৰুই সিনা যাং হৈ পাল নাকি মামি ইমান দেৰি কাৰণে আৰু তোকে ঠিকছে দিম দে ভুগি থাকিব নালাগে দে গৰম লাগছে নাকি আৰু নাচি বোকা দে ঘেৰা নাচি মই তোকেহে চাবাইছিলো কি দে খবৰ চবৰ ভাল ভাল মানে আলাই পাছ কাটি আছো হয় নেকি মই আৰু এটা কামতহে আহিছিলো কি কাম বা সেই তোমাৰ ঘৰতে যাবা খুজিছিলো মই আমাৰ ঘৰত যাবি পিছতকৈ যাব ওলাইছে আমাৰ ফালে বিধান কাৰণে আহিছিলো বিধানৰ খবৰহে ল'ব আহিছিলো বিধান নাপাব দে আমাৰ মাহাজনটো যিহে বিধান আৰু মেলা মাটি ৰুব লগা আছে হয় নেকি পিছত খাওয়া দাওয়া করলি যিহে খানাটা দিল অলপ খানি পেটে নভরিল আৰু হয় নেকি মাহাজনটা আগৰ পৰাই অলপ অলপ জানো অলপমান চিপৰা হয় নেকি জানা নেকি মই যে কি কামত আহিছো তুই গম পাই ইমান হাগা লাগছে ক'ত যে হাগো হাগাও জাগা নাপাং রে আৰু এতে ৰবাৰ বাগান পলিথিন পাইছো এই ৰবাৰ বাগানত মানুহ আহিলে ধৰিব ক'ৰবাত ধুলাই ফেলাং এতিয়া
যাং খুড়া আমি ঘৰত যাং আৰু এৰা বিস্কুট কেইটামান আছে খাই না যাবি সোনকালে কৰি যাবি দে আজি দেৰি কৰি নাযাবি ঘৰত অলপমান কাম আছে হ'ব দে যা 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 বিস্কুটটা হেৰা এতে থৈ দিলোঁ খুড়া হ'ব দে কুস্তিগিলা পাইছে কিমান বাঢ়ি বিধি পাই আছে সি ডাঙৰ দেৰি হ'ল ইমান গৰম দিছে মাজনীটাও গেল কিবা থৈ গৈছে তাকে যাই না খাং ৰ ইটাই গুহৰ কেৱল আহিল দে মাহগুৰি থৈ দিছে নেকি ইমান ভোকত আছিলো মই এনেকুৱা পাৰে নেকি এনেকা অশুভ কাম কৰে নেকি এনেকা অশুভ কাম কৰে এনেকা অসভ্য কাম কৰিব পাৰে নেকি আচৰ মই মাহজনী ঘৰত যাম মই আজিয়ে যাম খুড়া ইমান জলদি আহি পালি হা মাহজন ক'ত গৈছে দুধনি গিছে নাই বাইকে ইমান সোনকালে আহিলি তে মোক কি খাব থৈ আহিছা কি থৈ আহিছো দে বিস্কুটি বা থৈ আহিছো বিস্কুট না তাৰ কিবা বেলেগ বস্তু থৈ আহিছা হা মইতো একো বস্তু থৈ অহা নাই বিস্কুটে থৈ আহিছো ৰুৱানীগিলা খাই অধিক বিস্কুট কেইটামান আছে তাকেহে থৈ আহিছো কি থৈ আহিছো দে কি পাইছা বিস্কুট না গু কি খাই আহিছা তে খুড়াত মইতো বিস্কুটে থৈ আহিছিলো না ৰাস্তাতে কিবা খাই আহিলি হব মই আৰু কি খাই আছো তে হা কি খাই আছো মই মাহাজন আহিব দি আজি হিচাপ কৰি আমি গুচি যাম হা কি থৈ আহিলো দে মই তাৰ ওচৰত কিবা পেপাৰ টোপলা আছিল না সিতাহে লৈ পাইছা নেকি খুড়া তুই কি বা আছিল তাত মইতো ভাল কৰি নাচালো নহয় চি মৰে লোৱা ভুল হৈছে নেকি মই আলিবাস কাটি থাকাতে জয়ন্তটো আহিছিল না তাৰে কাম নেকি না এতিয়া জয়ন্তৰে কাম হ'ব নেকি তাই তোমাৰ পৰা বিধানে খুজি পাইছিল টোপলাটা একদম গৰম আছিল একেবাৰে জয়ন্ত আহিছিল নেকি তেনেহলে ই তাৰে আকল হব লাগে ইমান মোদী চৰকাৰে পায়খানা বান্ধি দি আছে সেই পায়খানাত হাগিৰা লাগে তাত নাহাগা কৰি এই আগৰ স্বভাৱে ইয়াৰ পৰা লোৱা নাই বাৰী থাকে য'তে ত'তে হাগে কি ধৰণৰ মানুহৰে কি হাৰামী মানুহৰে ৰাম ৰাম তাক মই বহাহে দেখা পালো জয়ন্তৰে কাম হ'ব এতিয়া তাৰে কাম হ'ব মই তোকেহে চাবাইছিলো কি কৰি আছা তই এই আলি বাছ কাটি আছো আজি মই মানুহ গু লাগিব লগা হ'ল তেনেহলে তুই মানুহৰ গু লাৰি হিনা আহিছা সেই এনেকে নাথাকিবি যা গা ধুবি যা ফুৰা যা ঘৰ বাৰী গোহাই গুৰু একেবাৰে চোৱা চুটি ঘূৰি পেলালি তুই যা এনেকা অসুবিধা মনে থাকে না যাওঁগে মাজে ভালকৈ গা ধুই নাহিবি